নমস্কাৰ বিউটিস্কিটchen চেনেলটোলৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে আৰু নিজ নিজ ঘৰত সুৰক্ষিত আছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ মই জলকীয়াৰ আচাৰৰ এটা ৰেচিপি। কোনে কোনে বাৰু জ্বলা খায় কওকচোন? সাধাৰণতে অসমীয়া মানুহৰ ভাতৰ কাঁহীত জ্বলা নহ'লে নহয়েই। জ্বলা অকণমান হ'লেও লাগে, তেতিয়াহে ভাতকেইটা খাই ভাল লাগে, হয়নে? সেইকাৰণে আজি মই আপোনালোকলৈ জলকীয়াৰ আচাৰ লৈ আহিছোঁ আৰু জলকীয়াৰ আচাৰ হ'ল আটাইতকৈ বেছি জ্বলা। আৰু এটা কথা, আজি মই ভিডিঅ'টোৰ শেষত আন এটা বস্তু দেখুৱাম আপোনালোকক, সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব। আৰু কি বস্তু দেখুৱাম সেয়া ভিডিঅ'টোৰ শেষত গম পাব। তেনেহ'লে ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু কামত অহা বস্তুৱে দেখাম বাৰু, চিন্তা কৰিব নালাগে। জলকীয়াৰ আচাৰ বনাবলৈ আটাইতকৈ ইম্পৰ্টেণ্ট কি বস্তু বাৰু? জলকীয়া, হয়নে? এয়া মই জলকীয়া লৈছোঁ 2 কেজি। এইখিনি আচাৰ বনাই দিলে আচলতে শুকাই যাবগৈ আৰু এয়া বহুত দিনো যাব বাৰু, কাৰণ বহুত বেছি জ্বলা। এইখিনি মই ভালদৰে ধুই মেলি ৰ'দত শুকুৱাব এদিন লাগে। মই বনাওঁতে বৰষুণ দি আছিলে, সেইকাৰণে এনেদৰে থৈ দিয়া হ'ল। মাজে মাজে দুই-এটা অকণমান বেয়া হৈ গ'ল, কিন্তু কোনো কথা নাই, এনেদৰে আমি বনাম আৰু অকণো বেয়া নহয়, অকল পানীটো শুকালেই হ'ব, পানী ভাৱটো নাইকিয়া হ'লেই হ'ব। এইখিনি মই এতিয়া জলকীয়াৰ ঠাৰিখিনি ছিঙি ল'ব লাগিব। হাতেৰে নাই চোৱা, নহ'লে বহুত বেছি পৰিব, কাৰণ জানেই নহয় বহুত জ্বলা। এনেদৰে পলিথিন 2টা পিন্ধি লৈছোঁ হাতত আৰু গুচাই গৈছোঁ ঠাৰিবোৰ। আপোনালোকেও মই ভিডিঅ'ত দেখুৱাৰ দৰেই কৰি যাব। হাতেৰে জলকীয়াখিনি নচুব, নহ'লে বহুত পুৰিব। আৰু অকণমানি কেঁচি এখন বা কটাৰীও যদি আপুনি কাটো বুলি ভাবে, তেনেহ'লে কাটি ল'ব পাৰিব। কিন্তু তেনেদৰে কৰি থাকিলে আচলতে বহুত টাইম লাগিব আৰু মানে ইমানেই জ্বলা, মানে এনেদৰেই নাকত ধৰিছে, পূৰা পুৰিছে। সেইকাৰণে মই গোটাই বনাম। আপোনালোকে ইচ্ছা কৰিলে কাটি ল'ব পাৰিব, সেয়া আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে। এনেদৰেই মই গোটেইখিনি জলকীয়াৰ ঠাৰি গুচাই ল'ম। আৰু মই এতিয়া লৈছোঁ তেল, মিঠাতেল লৈছোঁ। আৰু মিঠাতেল কিমান পৰিমাণৰ লৈছোঁ সেয়া মই স্ক্ৰীনত এনেদৰে দি দিম আৰু ডেছক্ৰিপশ্যন বক্সতো দি দিম। নিজৰ প্ৰয়োজন অনুসৰি লৈ লৈছোঁ আৰু এইখিনি গৰম হ'বলৈ দিব লাগিব। গৰম হোৱাৰ পিছতে মই ইয়াত মেথি আধা চামুচ দিলোঁ আৰু অকণমান ধনিয়া দি দিলোঁ, লগতে আজৱাইন। তেলখিনি গৰম হোৱাৰ পিছত মেথি, আজৱাইন আৰু ধনিয়াকেইটা অকণমান ফুটিবলৈ দিলেই হ'ব। তাৰপিছতে গেছটো অফ কৰি দিব আৰু তেলখিনি অলপ ঠাণ্ডা হ'বলৈ দিব, নহ'লে গৰমে গৰমে তেলত দি দিলে জলকীয়াখিনি মানে ইমানেই বেছি পুৰিব, আপুনি থাকিব নোৱাৰিব। এতিয়া তেলখিনি ঠাণ্ডা হ'ল আৰু মই ঠাৰি গুচাই লোৱা জলকীয়াখিনি এনেদৰে তেলতে দি দিলোঁ। গৰম কৰি ঠাণ্ডা কৰি লোৱা তেল হয় এইখিনি। এনেকৈ কৰোঁতেও কিন্তু নাকত ধৰিছে বহুত, কাৰণ এইখিনি বহুত জ্বলা। আপোনালোকে ইচ্ছা কৰিলে গৰমে গৰমেও দিব পাৰিব বাৰু, কিন্তু বহুত পুৰিব। আৰু এয়া অলপ মছলা, মই আমৰ আচাৰ বনাইছিলোঁ যে, আমৰ ভৰবা আচাৰ, সেই আচাৰটোৰে মছলা অলপ থাকি গৈছিলে আচলতে, সেই মছলাখিনি মই ইয়াত ব্যৱহাৰ কৰিম। আৰু লৈছোঁ মই নহৰু, আদা আৰু অলপমান খৰিচা। আপোনালোকে খৰিচা ইচ্ছা কৰিলে দিবও পাৰে আৰু ইচ্ছা নকৰিলে নিদিলেও কোনো কথা নাই। এই 3টা বস্তু মই লৈ লৈছোঁ, নহৰু, আদা, খৰিচা। এতিয়া জলকীয়াখিনিত মই সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু এইখিনি ভালদৰে মই মিক্স কৰি ল'ব লাগিব। কিমান দিছোঁ মই এনেদৰে স্ক্ৰীনতে দি যাম। আৰু এইবাৰ দি দিলোঁ ইয়াতে নহৰু, লগতে খৰিচা আৰু আদাখিনিও দিলোঁ। এতিয়া মই ইয়াত মছলাখিনিও দি দিছোঁ আৰু আটাইখিনি ভালদৰে মিক্স কৰিব লাগিব। আপুনি হেতা এখনৰ সহায়ত এনেদৰে গোটেইখিনি মিক্স কৰি ল'ব। আটাইখিনি ভালদৰে মিক্স কৰিব লাগিব, যাতে নিমখটো ভালদৰে লাগি যায়, তেতিয়াহে খাবলৈ আচলতে টেষ্টি হ'ব।
আপুনি আচাৰ বনাই থাকোঁতে কিন্তু আপোনাক পুৰিব। এনেদৰে জলকীয়া, তেল, নিমখ, নহৰু, আদা আৰু খৰিচা এই আটাইখিনি ভালদৰে সানি লোৱাৰ পিছতে আমাৰ আচাৰ ৰেডি হৈ গ'ল। কেৱল বটলত ভৰাবলৈহে বাকী আছে। একেবাৰে ইজি হয়নে? বনাবলৈও বেছি সময় নালাগে। অতি কম সময়ৰ ভিতৰতে বনাব পাৰি। আপোনালোকেও নিশ্চয় এবাৰ ঘৰত বনাই চাব। জলকীয়া আচাৰ বনাই মানে বি জলকীয়াৰ আচাৰ বনাই কেনে পালে মোক নিশ্চয় জনাব আপোনালোকে। এতিয়া বলক আমি এই বি জলকীয়াৰ আচাৰখিনি বটলত ভৰাই লওঁ। এয়া মই আচাৰখিনি বটল এটাত ভৰাই লৈছোঁ। আটাইখিনি বি জলকীয়া মই এনেদৰে বটলত ভৰাই ল'ম। এয়া মোৰ বটলত ভৰাই হৈ গ'ল জলকীয়া আচাৰখিনি। আৰু এয়া এটা ডাঙৰ বটল আৰু এটা সৰু বটল, এই দুইটা বটলত মোৰ জলকীয়াখিনি ভৰালোঁ। আৰু অকণমান থাকিলেগৈ, সেইখিনি মই বেলেগ আচাৰৰ বটল এটাতে অলপ ভৰাই দিলোঁ। সেয়া বাৰু নাই দেখুওৱা। 2 কেজি জলকীয়াৰ পৰা মোৰ এয়া এটা ডাঙৰ বটল আৰু এটা সৰু বটল, ইমানখিনি জলকীয়া আচাৰ ওলাই গ'ল। আৰু দেখিছেনে, আচাৰখিনি দেখিবলৈও কিন্তু ধুনীয়া লাগিছে। জলকীয়া আচাৰখিনি দেখি খাবলৈ মন গৈছেনে নাই যোৱা বাৰু? ইয়াৰ কিন্তু তেল অকণমান ল'লেই বহুত পৰিব। ঠিক আছে, তেনেহ'লে মই যে আৰু এটা বস্তু দেখাম বুলি কৈছিলোঁ আপোনালোকক, সেয়াও দেখাই লওঁ বলক চাব। বস্তুটো হ'ল এইটো। বিশেষ একো নহয় বাৰু। যিসকলে ঘৰত শাক পাচলি খেতি কৰে বা অন্য কিবা খেতি কৰে বা কিবা আছে আৰু ঘৰত ধৰি লওক ফল মূল শাক পাচলি কিবা, সেইসকলৰ কিন্তু কামত আহিব। এয়া মই অনলাইনত লৈছিলোঁ ফ্লিপকাৰ্টৰ পৰা, আৰু লোৱা লিংকটো বাৰু মই আপোনালোকক দি দিম, আপোনালোকে তাৰ পৰাই কিনিব পাৰিব। এইটো হ'ল ফেৰমন ট্ৰাপ, আৰু এইটো ব্যৱহাৰ কৰি আপোনালোকে গছত মানে ফল মূল শাক পাচলি আদি খাবলৈ অহা যিবোৰ পোক পতংগ, সেই পোক পতংগবোৰ ধৰিব। আৰু ধৰি আচলতে মানে সেইখিনি মৰি যাব, ইয়াতে লাগি যাব টোপ হিচাপে। ইয়াত এটা স্মেল থাকে আৰু সেই স্মেলটোতে আকৰ্ষিত হৈ আহি যায়। আৰু চাই যাওক ভিডিঅ'টো। এইটো মই এতিয়া খুলি দেখাম আপোনালোকক। সঁচাকৈয়ে বহুত প্ৰয়োজনীয় বস্তু, আপোনালোকে নিশ্চয় ব্যৱহাৰ কৰিব। এনেদৰে খুলিব লাগে, আৰু ইয়াৰ ভিতৰত যে আছে পেকেটটো, সেই পেকেটটোতে আচলতে সেই স্মেল থকা কাঠৰ টুকুৰা এটা সোমাই থাকে, আৰু সেই টুকুৰাটোৰ পৰাই পোক পতংগবোৰ আকৰ্ষিত হয়, মানে মাখিবোৰ, যিবোৰে ফল মূল বা শাক পাচলিবোৰ খায়। এইটো এতিয়া ফালি ল'ব লাগিব, আৰু মই ব্লেড এখনৰ সহায়ত এনেদৰে এইটো ফালি লৈছোঁ, আৰু কাঠৰ টুকুৰাটো উলিয়াই ল'ম। ফ্লাছ দিয়া আছে কাৰণে অলপ স্ক্ৰীনটো মাজে মাজে ব্লেক হৈ গৈছে। এইটো কাঠৰ টুকুৰাটো উলিয়াই ল'লোঁ, আৰু এইটো সঁচাকৈ বহুত গোন্ধাইছে কিন্তু। এইবাৰ মই এইটো লৈ লৈছোঁ, আৰু এই বগা অংশটোৰ তাত লাগি আছিলে যে এই তাঁৰডাল, সেইটো এৰুৱাই ল'লোঁ। পাক খাই আছিলে, সেইখিনি এৰুৱাই লৈ এনেদৰে কাঠৰ অংশটোৰ মাজেৰে এনেদৰে ভৰাই দিব লাগিব, আৰু এনেদৰে দি পেলাই সেই তাঁৰকেইডাল এনেদৰে পকাই দিলেই হ'ব। পকাই দিলে কাঠৰ গোন্ধ থকা অংশটো তাত লাগি যাব। দেখিছেনে, এটা দুটা কিন্তু মাখি ইয়াৰ গোন্ধ পাই আহিলেই ওচৰলৈ। এতিয়া এই হালধীয়া অংশটো, কাঠৰ অংশটো, এই যে বগাকৈ ওলাই আছে, সেইডোখৰত লগাই দিলেই হ'ব। এয়া মই লগাই দিলোঁ, আৰু এইটো এতিয়া মই বন্ধ কৰি দিব লাগিব। এই তাঁৰকেইডাল দি মই আচলতে গছত ওলমাই দিম। এইটো খাজে খাজে বহুৱাই মই এতিয়া বন্ধ কৰি ল'ম। ফ্লাছ দিয়া আছে কাৰণে মাজে মাজে ভিডিঅ'টো কোৱালিটি এনেকুৱা হৈ গৈছে, বেয়া নাপায় যাতে।
এয়া মোৰ লগাই হৈ গ'ল। একেবাৰে ইজি আৰু বহুত কামত অহা বস্তু। এইটোৰ দামো বেছি নহয়, 167 লৈছিলে আৰু ডেলিভাৰী চাৰ্জো ফ্ৰী। আপোনালোকক মই লিংক দি দিম, নিশ্চয় এবাৰ কিনিব। দেখুৱাই দিছোঁ। এইটোৰ এই মাজৰ যে মাজৰ এইটো যে আছে, এইফালেদি মাখিবোৰ আচলতে আকৰ্ষিত হ'ব, গোন্ধটো পায় আৰু এইফালেদি ভিতৰলৈ সোমাই যাব আৰু সোমাই গৈ তলফালেদি সোমাই গৈ এনেদৰে তাত লাগি যাব। আপোনালোকক মই ফটো এটা দেখাম কেনেদৰে সোমাই যায়। এইটো এটা আঁতৰাই লৈছোঁ। এই ফেৰমন ট্ৰাপটোৰ লগত এই কাগজখন আহিছিলে, যিখন পঢ়ি আচলতে আপুনি গম পাব যে কেনেদৰে এইটো ব্যৱহাৰ কৰিব লাগে। ফেৰমন ট্ৰাপ বহুত ধৰণৰ আছে, দেখিছেনে? সেই দুটা ফাৰ্ষ্টতে যে দিয়া আছে, তিনিটা আচলতে, তেনেদৰে ব্যৱহাৰ কৰিব পাৰি। আৰু বেলেগ চিট এখন পায়, সেই চিটখনো ব্যৱহাৰ কৰিব পাৰি। এইটো হ'ল পেকেটটো য'ত কাঠটো সোমাই আহিছিলে। আৰু এইজোপা আমাৰ আহোম বগৰী গছ, আমি আহোম বগৰী বুলি কওঁ আচলতে। কোনে কি কয় বাৰু এই বগৰীবিধক। আৰু এইটো মই এতিয়া তাঁৰ এডালৰ সহায়ত এনেদৰে গছত লগাই দিলোঁ। আৰু চাওকচোন, মোৰ ইয়াত পোক সোমাই গ'ল 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰতে কিন্তু। আৰু সঁচাকৈ এইটো বহুত কামত। ফটোত ভালদৰে নোলাইছে কাৰণ ফটোখন ক্ৰপ হৈ গৈছে যিহেতু। আপোনালোকক মই নেক্সট ভিডিঅ'টোত এয়া ভিডিঅ' কৰি দেখাম। আচলতে এইটো লগোৱা 3 দিনমান হ'ল আৰু সদায় এনেদৰে লগাই মেলি যিখিনি পোক ওলায় সেইখিনি আমি পেলাই দিওঁ। আপোনালোকক বাৰু মই দেখুৱাম। নিশ্চয় আপোনালোকে ভাল পালে আৰু এবাৰ নিশ্চয় ব্যৱহাৰ কৰিব। লগতে জলকীয়া আচাৰখিনি কেনেকুৱা পালে চাই মোক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু নিশ্চয় এবাৰ ঘৰত বনাই চাব। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আহিবলগীয়া সকলো ন'টিফিকেশ্যন আপুনি পোনপ্ৰথমে পায়। আজিলৈ আহোঁ তেনেহ'লে, পুনৰ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে। ধন্যবাদ।